সবেসকল আজি হৈছে মাঘ বিহু উৰুকা তো সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো আৰু আজি সৰু সুৰাকে মানে মেজি এটা বনাম আৰু সকলোৱে মিলি লগে ভাগে এসাঁজ খাম তো কি কৰোঁ কি কৰিম সকলো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আগে ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ চাই থাকিব এখন কি হাবিলে আহিলোঁ জেং গোটাবলৈ অলপ জেং নিবলৈ আহিছোঁ এয়া আমাৰ লগত জেং নিয়াৰ সদস্যসমূহ চাৰিজন আহিছোঁ বাকী কেইজন শুইয়ে আছে উঠাই নাই চব এলেহুৱা এক নম্বৰ এতিয়া জেং নি লওঁ তালৈ নিৰ্মাণ কৰি থকা হৈছে অলপ চলপকৈ হৈছেগৈ আৰু ওপৰলৈ উঠিব বাৰু লাষ্ট চব দেখাই থাকিম আপোনালোক পাছলৈ জীৱনৰ কাৰ্যসূচী চলি আছে এয়া বুলবুল গগৈ কি ক'ব আপুনি নমস্কাৰ মই বুলবুল গগৈ আৰু ৰিপুন আৰু মই দেখাই যাম আপোনালোকক মেজিক কেনেকৈ তৈয়াৰ কৰা হয় আপোনালোকে চাই থাকক পিছলৈ ভিডিঅ'টো টাইম লেপছ বনাবলৈ ষ্টেণ্ড লগাই একদম টাইম লেপছ বনাই থকা হৈছে পূৰা চব এংগেলৰ পৰা ইপিনে এটা লগাই থোৱা আছে মোবাইল ইপিনে এটা মোবাইল লগাই থোৱা আছে দেখাবলৈ ট্ৰাই কৰিম ভালকৈ আপোনালোকক এইটো ভেলাঘৰ নমস্কাৰ মই বুলবুল গগৈ মোৰ এতিয়া এইবিলাক মেজি বনাই মানে মোৰ বহুত ভাগৰ মানে অনুভৱ কৰিছোঁ সেইকাৰণে মই এতিয়া গাটো ধুই অকণমান শুম বুলি ভাবিছোঁ আৰু ৰাতি মই এনেকুৱাই নাচিম ভিডিঅ'ত আৰু আপোনালোকে পিছলৈ চাই থাকিব মই এনেকুৱাই নাচিম মানে আপোনালোকে হাঁহি মৰিব বনি সম্পূৰ্ণ হৈ গ'ল আৰু ইপনক সজাই দিছোঁ মই এয়া চাব পাৰে গোটেইটো দেখাবলৈ নোৱাৰি অলপ দূৰৰ পৰা গৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক হৈ গ'ল এতিয়া আমি ঘৰা ঘৰি যাওঁ গা পা ধুই অলপ পাছত আকৌ আহিম কিবা কিবি কাম আছে অলপ চলপ কৰিম এইটো মেজি দেখিছে নাই জানো আপোনালোকে ৰ'দ পৰি আছে এইটো তো গা চা ধুই আহোঁগৈ আৰু একেবাৰে আমাৰ খানা চলি আছে তাত পূৰা গান লাগি আছে যে সেইকাৰণে অলপ দূৰলৈ আহিছোঁ তো নতুন চেনেল এতিয়াই যদি সেইবিলাক গানত কপিৰাইট ষ্ট্ৰাইক আহি বন্ধ হৈ যায় ঠিক নাই কিয় পাওঁ তামোল খাই আছোঁ তামোল তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাব ইমান খাচ নহ'ব চাগে আৰু সেইকাৰণে তাত কথা চথা ক'বলৈ দিগদাৰ সেইকাৰণে ইমান কথা চথা কৈ ভিডিঅ' বনোৱা নাই তাকে আৰু